এয়া দেখিছে নহয় 8টা বাজি গ'ল আৰু মই এতিয়াহে শুই উঠিলোঁ। সকলোকে গুড মৰ্ণিং। আৰু আজি আমাৰ মাষ্টৰণী বাইদেউ মানে আমাৰ বৰমাৰ ছোৱালীজনী স্কুল যাবলৈ ওলালে। গা পা ধুই ডিউটিৰ বাবে ৰেডি হ'লোঁ। কি বনাইছা? আজি মই বহুত দিনৰ মূৰত অচিলে যাব ভাবিছোঁ টিফিনত, তাৰ কাৰণে বনাই আছোঁ। দিলোঁ কাজু কিচমিচ। আৰু এয়া তাই কলেজ যাব ৰেডি। বাই বাই। আৰু ময়ো এতিয়া ডিউটিলৈ গৈ আছোঁ আৰু দেখিছেই নহয় 4 লাইনৰ বাবে ৰাস্তাৰ কামবোৰ কেনেকৈ চলি আছে। মই ডিউটি আহি পোৱাৰ পিছত দিনটোনো কি কৰোঁ তাকে অলপ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু এয়া কামৰ মাজতে ৰাতিপুৱা যে বনাইছিলোঁ অ'টছ তাকে অলপ খাই ল'লোঁ। আৰু এয়া ডিউটি শেষ হোৱাৰ পিছত চুলিখিনি অলপ আইৰনিং কৰি ল'লোঁ। আৰু এতিয়া ঘৰলৈ বুলি ওলালোঁ। দেখিছেই নহয় আন্ধাৰে হৈ গ'ল। আৰু এয়া মই বৰমাহঁতৰ ঘৰো আহি পালোঁ আৰু দেখিছেই নহয় সন্ধিয়াৰ চাকি গছি জ্বলালেই। আৰু আমি এতিয়া সন্ধিয়াৰ চাহকাপ খাই ল'লোঁ। ভাত পানী খোৱাৰ পিছত ৰাতিৰ স্কিন কেয়াৰখিনি কৰি ল'লোঁ। বাকী আজি মিনি ব্লগটো এইখিনি আজিলৈ বাই।